এই মোৰ পিছফালে আছে যে এই কলৰ থোক এতিয়া এই মানুহজনৰ ওচৰত আহিলোঁ। এই মানে বোপাই হয়, আমাৰ গাঁৱৰে হয়। এই কল মানে এইবিলাক লগাইছে, মানে ডাঙৰ ডাঙৰ আছে। এই চাফা কৰিব লাগে নেকি কলবোৰ, গছবোৰ? এতিয়া কলৰ উৎপাদন কৰিছে, মানে এথোক কলত মানে 400-500 পোৱা যায়। এই থোকতে পৰিছে কল, কিন্তু দেখিছেই। এই মানুহজনে মানে খেতি কৰিছে। বপাই নামটো কৈ দেচোন এবাৰ। দেওবাৰগঞ্জু হয় ইয়াৰ নাম। কলবিলাক খেতি কৰিছে আৰু লগাইছে এইফালে বাৰীত, আৰু কচু লগাইছে ন? হালধি লগাইছে। তেনেকৈ মানে অলপ হাবি হৈ থাকে, মানে মানুহটো অলপ বয়স হ'লতো, তেনেকৈ কৰি থাকে। আগৰ পৰাই খেতি কৰে এইখিনি মাটিতে। বৰ ভাল লাগে মানে। আৰু বস্তুবিলাক হয়, কলগছ, চব্জি কল বহুত ওখ ওখ হৈছে। মনোহৰ কল কোনটো হয়? এইকেইটা? অঁ, এইটো মনোহৰ কল হয়। এইটো পৰিছে, এইটো মনোহৰ কল। মানে বিভিন্ন প্ৰজাতিৰ মানে শাক পাচলি মানে এইডোখৰ মাটিতে মানে লগাই থাকে আৰু আনকমন মানে যাতে হেৰাই যোৱা মানে বস্তুবিলাকো কিছুমান লগাই থৈছে। ভিতৰৰ ফালে আছে, এইফালে ভিতৰৰ ফালে যাব লাগিব। মই আপোনালোকক এই অলপ এই চব্জি এনেকৈ কৰিলে মানে ভাল হয়। তাৰমানে ইয়াৰ পৰা পুলি অলপ নি তাৰমানে অলপ উৎপাদন কৰিম বুলি ভাবিছোঁ। অঁ, এইফালেও আছে, আৰু আছে। অঁ, আৰু আছে বোলে সেইফালে শাক খোৱা কল। অঁ, তেনেকৈ মানে বেছি ঘৰখন চলি থাকে আৰু ন? অঁ, একদম মানে এতিয়া আগৰ জোৰবিলাক থকা হ'লেতো আৰু খেতি কৰিব পাৰিলি, নহয় জানো? এতিয়াও মানে পানী দি আছে না, এইকেইটা ক'ত হাবি থাকিলে হ'লে চব চাফা কৰিলোঁ হ'লে। অঁ, পানী দিয়ে, বৰষুণ দিয়াৰ কাৰণে মানে এইয়া চাফা কৰি দিছে। একমাহতকৈ বেছি দিলে নহয় পানী, হয় নহয়? এনেকুৱা সময়ত মানে চাফা কৰিবলৈ টান হ'ব। চলি থাকে আৰু। অঁ, এনেকৈ চলি পিছফালে আছে যে কলৰ থোককেইটা অলপ ডাঙৰ ডাঙৰ দেখিছোঁ, জাহাজী কল। খালি ইমান এটা চাফা নাই কৰা, আৰু চাফা কৰিলে আৰু ডাঙৰ ডাঙৰ হ'ব। এই গুৰিবিলাক চাফা কৰি থাকিব লাগে, নহয় জানো? এইটো কলথোক দেখাইছোঁ, এইটো এই কলথোকটো ডাঙৰে হৈছে, মানে বহুত বিৰাট ডাঙৰ। কলকেইটা ডাঙৰ ডাঙৰ ইয়াৰ। এতিয়া আহিছোঁ বৰ্তমান এই কলৰ খেতি। ইয়াত অলপ কল খেতি কৰিছে। এইটো কলত প্ৰায় মানে কিমান টকাত বিক্ৰী কৰা হয়? এইটো কলটো 300-400-500 এনেকৈ পায় নাই? চাইখিনি অঁ, কল চাইখিনি মানে এইটো এতিয়া কিমান টকাত বেচিছে? তেতিয়া মানে 600 নহ'লেতো নহ'বই। এইটো 600 টকা ন? এইখিনি মূলা আৰু এইখিনি খেতি কৰিছে। এই মূলা পেকেট এইটো কেইটকা? 120 টকাত আনিছে। দুইটাত 120 না 220? 120 টকাত দুটা আনিছে। এইবিলাক খেতি কৰিছে। আৰু মই আগত যে ভিডিঅ'টো দেখাইছিলোঁ আপোনালোকক, এই কলগছখিনি দেখাইছিলোঁ, এই কলগছৰ পুলি দিম বুলি কৈছে। মোৰ অলপ জেগা আছে, তাৰমানে জেগা মানে বাগানৰ মাজে মাজে লগাই দিম। চাহ বাগানৰ মাজে মাজে কেনেকুৱা হ'ব আপোনালোকে কমেণ্টত জনাব। মই আগৰ নেক্সট ভিডিঅ'ত আৰু দেখাবলৈ চেষ্টা কৰিম। যদি এই ভিডিঅ'টো যদি আপোনালোকে যদি ভাল লাগে কমেণ্ট কৰিব, আৰু চেনেলটো যদি আগলৈকে এনেকুৱা ভিডিঅ' যদি চাব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। মই কাৰণ আগলৈকে এনেকুৱা ভিডিঅ'বিলাক মানে যাতে আপোনালোকৰ ওচৰত দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ।